Hello viewers, welcome to my channel Infozone. আজি আমি লৈ আহিছো এটা নতুন ভিডিও। এই ভিডিওটো আসলতে আপোনাৰ উৰিষ্যাৰ যিখন জগন্নাথ মন্দিৰ আছে সেই জগন্নাথ মন্দিৰৰ ওপৰত 6টা আমেজিং ফেক্টৰ ওপৰত আমি ডিসকাস কৰিম। ফেক্ট নাম্বাৰ 1, জগন্নাথ মন্দিৰৰ ওপৰত এটা সুদৰ্শন চক্ৰ আছে। সেই চক্ৰটো যদি আপুনি চাবলৈ যায় তেতিয়া হলে আপুনি সেই চক্ৰটো আপোনাৰ ফালে চাই থকা যেনে অনুভৱ হয়। এটো কেৱল এটা দিশতে নহয়, আপুনি চহৰখনৰ লাগিলে চাৰিওটা দিশ আপুনি যদি ঘূৰে যিকোনো এটা দিশৰ পৰা যদি আপুনি সেই চক্ৰটো চাবলৈ বিচাৰে তেতিয়া হলে আপুনি সেই চক্ৰটোৱে আপোনাৰ ফালে চাই থকা যেন লাগে বা আপোনাৰ ফালে চাই থাকে। আপোনাৰ ফেক্ট নাম্বাৰ 2, হেতু হৈছে আপুনি যদি নদী এখনৰ পাৰত যায় তেতিয়া হলে আপোনাৰ নদীৰ শব্দটো, নদীৰ পানীৰ শব্দটো আপুনি শুনাই পায়। কিন্তু উৰিষ্যা সেই পুৰী জগন্নাথ মন্দিৰৰ কাষতে আপোনাৰ সাগৰৰ পাৰ আছে। সাগৰৰ পাৰত আপোনাৰ কেনেকুৱা পানীৰ শব্দ কেনেকুৱা হ'ব আপুনি তাক অনুভৱ কৰিব পাৰিছে। যদিও জগন্নাথ মন্দিৰৰ ভিতৰত যদি আপুনি ভক্ত হিচাপে আপুনি যেতিয়া জগন্নাথ মন্দিৰৰ ভিতৰত যায় তেতিয়া জগন্নাথ মন্দিৰৰ ভিতৰৰ পৰা কোনো ধৰণৰ পানীৰ শব্দ আপোনাৰ শুনা নাযায়। অলপো আপুনি তাত পানীৰ শব্দ শুনা নাপায়। এতিয়া আহিছোঁ আমি ফেক্ট নাম্বাৰ 3, ইয়াতে আপোনাৰ দিনে 2000 পৰা 20000 লোকৰ আপোনাৰ সমাৱেশ ঘটে। যদিও ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ ভক্তগণৰ বাবে আপোনাৰ প্ৰসাদৰ প্ৰস্তুত কৰা হয়, কিন্তু ইয়াত কোনোদিনে প্ৰসাদৰ কোনো এতিয়ালৈকে কম হোৱা নাই আজিলৈকে। ইয়াৰ লগতে আপোনাৰ ফেক্ট নাম্বাৰ 4টো হৈছে যে আপোনাৰ ইয়াত যিখিনি খাদ্য বনাওঁতে যিটো আপোনাৰ পাত্ৰ ইউজ কৰে সেই পাত্ৰটো হৈছে আপোনাৰ সাতখলপীয়া এটা পাত্ৰ আপোনাৰ ইউজ কৰা হয়। সেই সাতখলপীয়া যিটো পাত্ৰ হয় এটাৰ ওপৰত এটা আপোনাৰ পাত্ৰ থোৱা হয়, তেনেকৈ পেলাই আপোনাক জুইত বনোৱা হয়। কিন্তু ইয়াত আটাইতকৈ আমেজিং ফেক্টটো এইটোৱে যে ইয়াত যিটো পাত্ৰ সকলোতকৈ ওপৰত থাকে, মানে একদম ওপৰত থাকে 7 নম্বৰ যিটো পাত্ৰ হয়, সেই 7 নম্বৰ পাত্ৰটোৰ খাদ্যখিনি সিজোতে প্ৰথমে সিজে, যিটো আচলতে যিটো তলৰ পাত্ৰ হয় প্ৰথম পাত্ৰ, সেই পাত্ৰটো সিজোতে হ'ব লাগিছিল। কিয়নো জুইয়ে প্ৰথম পাত্ৰটোতহে আপোনাৰ জুই প্ৰথম লাগে, গতিকে সেইটো কিন্তু তাত নহয়। কিয়নো আপোনাৰ 7 নম্বৰ পাত্ৰ যিটো সেইটো প্ৰথমতে সিজে, তাৰপিছত 6 নম্বৰ, তাৰপিছত 5 নম্বৰ তেনেকৈ আহে। তো এতিয়া আহিছোঁ আমি ফেক্ট নাম্বাৰ 5। ফেক্ট নাম্বাৰ 5টো হৈছে আপোনাৰ এই মন্দিৰ ভাগৰ ওপৰত এখন পতাকা আছে। সেই পতাকাখন আপোনাৰ এজন পূজাৰীয়ে সদায় গৈ সেই একদম মন্দিৰৰ শিখৰত গৈ গুজি আহে, নতুন এখন পতাকা আপোনাৰ তাত গুজি আহে। বিশ্বাস আছে যে যদি এই কামটো কোনোদিন বাদ পৰে বা কোনোবা দিনাখন লেছ পৰে তেতিয়াহ'লে আপোনাৰ সেই মন্দিৰ ভাগৰ যিখন মূল দুৱাৰখন আপোনাৰ 18 বছৰলৈ আপোনাৰ বন্ধ হৈ থাকিব। এইটো হৈছে আপোনাৰ ফেক্ট নাম্বাৰ 5। ইয়াৰ লগে লগে হৈছে ফেক্ট নাম্বাৰ 6। এই মন্দিৰটো আপোনাৰ 800 বছৰ পুৰণা হয়। এই 800 বছৰ পুৰণা যিটো মন্দিৰ হয়, এই মন্দিৰ ভাগত আজিলৈকে আপোনাৰ যিটো সূৰ্যৰ যিকোনো এটা বস্তুত যদি আপোনাৰ সূৰ্যৰ পোহৰ পৰে তেতিয়াহ'লে আপোনাৰ সেই বস্তুটোত বা সেই পাত্ৰটোত আপোনাৰ এটা শ্বেডো ক্ৰিয়েট কৰে, মানে আপোনাৰ ছাঁ এটা আপোনাৰ আহে। কিন্তু এই মন্দিৰ ভাগত আজি ইমান বছৰ হ'ল সূৰ্যৰ পোহৰ পৰাৰ ফলতো আপোনাৰ ইয়াত কোনো ধৰণৰ আপোনাৰ শ্বেডো ক্ৰিয়েট নহ'ল বা শ্বেডো আপোনাৰ দেখা নাযায়, মানে ইয়াত কোনো ধৰণৰ ছাঁ দেখা নাযায়। এই যিভাগ মন্দিৰ হয় এই মন্দিৰ ভাগৰ আপোনাৰ উচ্চতা প্ৰায় 45 মহলাৰ এটা বিল্ডিঙৰ সমান হয়। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে যিটো বেল বাটন আছে সেই বেল বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ ফেক্টবিলাক মই লৈ আহিব আৰু আপোনাৰ মোবাইলত পোনপ্ৰথমে আপোনাৰ ন'টিফিকেশ্যনটো যায়। ধন্যবাদ।